নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰতিদিনৰ নিচিনা আজিও এটা সুখবৰ লৈছোঁ সমগ্ৰ অসমবাসীৰ বাবে। যিসকলে চৰকাৰী গড় পোৱা নাই সেইসকলৰ বাবে আহি পৰিছে এটা সুখবৰ। নতুনকৈ 5 লাখ গড় মুকলি কৰিছে। নতুন লিষ্ট ওলাইছে। আপোনালোকে কেনেকৈ চেক কৰিব নিজৰ নাম সবিশেষ জনাম আজি এইটো ভিডিঅ'ৰ জৰিয়তে। নিজৰ মোবাইলতে চাব পাৰিব আপোনালোকে ফটো। গতিকে আপোনালোকে মনোযোগেৰে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু আমাৰ চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, এনেদৰে নিত সদায় ভিডিঅ'সমূহ পাই থাকিবলৈ। বন্ধু বান্ধৱীসকল, আপোনালোকে প্ৰথমতে আপোনালোকে চাব PMAYG.nic.in। আপোনালোকে এইখিনি চাৰ্চ কৰিব nic.in। আপোনালোকে এইখিনি চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ এইটো পেজ আহিব। অহাৰ লগে লগে আপোনালোকে এইটো পেজৰ অহাৰ লগে লগে আপোনালোকে ইয়াত ডেস্কটপ ছাইট আছে। আপোনালোকে ডেস্কটপ ছাইটটো আপোনালোকে অ'পেন কৰি ল'ব। আপোনালোকে এই ডেস্কটপ ছাইটটো আপোনালোকে মই যেনেকৈ দি আছোঁ আপোনালোকে তেনেকৈ ডেস্কটপ ছাইটটো আপোনালোকে অ'পেন কৰিব। আপোনালোকে ইয়াত এইটো স্কিপ কৰিব। কৰাৰ পিছত আপোনালোকে বহুকেইটা অপশ্যন দেখিবলৈ পাব। ইয়াত আপোনালোকে PMAYৰ তলত ভিডিঅ' আছে, আপোনালোকে সেই ভিডিঅ' চাব পাৰিব। আপোনালোকে ফাৰ্ষ্টত যিটো কৰিব মই আপোনালোকক দেখুৱাইছোঁ। ফাৰ্ষ্টত আপোনালোকে এইকেইটা লাইনত আপোনালোকে অলপ মনোযোগ দিব। ইয়াত চাব ফাৰ্ষ্টত যিটো আছে ইয়াত আপোনালোকে এইটো ফাৰ্ষ্টতে ক্লিক কৰিব। ইয়াত যদি ক্লিক কৰে তেনেহ'লে আপোনালোকে ইয়াত বহুকেইটা অপশ্যন পাব। ৰিপৰ্ট পাব, FTO, ট্ৰেকিং, পে'মেণ্ট এনেকৈ পাব। ফাৰ্ষ্টত আপোনালোকে ৰিপৰ্ট যিটো অপশ্যন আছে সেই ৰিপৰ্টত ক্লিক কৰিব। ৰিপৰ্টত যদি আপোনালোকে ক্লিক কৰে, ক্লিক কৰাৰ লগে লগে আপোনালোকে এনেকৈ অপশ্যনটো আহি যাব। আপোনালোকে এই বহুকেইটা অপশ্যন আহিব। ফাৰ্ষ্টত আছে মেইন মেনু, ফিজিকেল প্ৰগ্ৰেছ ৰিপৰ্ট, ফাইনেন্সিয়েল প্ৰগ্ৰেছ ৰিপৰ্ট। আপোনালোকে একেবাৰে শেষত যিটো আছে আপোনালোকে চাওক ছ'চিয়েল অডিট ৰিপৰ্ট যিটো আছে আপোনালোকে সেই এইটোত ক্লিক কৰিব। 1 নম্বৰ যিটো আছে বেনিফিচিয়াৰী ডিটেইল ফৰ ভেৰিফিকেশ্যন, আপোনালোকে ইয়াত ক্লিক কৰিব। যেতিয়া ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত এনেকুৱা এটা পেজ আহিব। পেজটোত আপোনালোকে কিছুমান বস্তু ফিল আপ কৰিবলৈ কোৱা হৈছে, আপোনালোকে ফিল আপ কৰিব। ফাৰ্ষ্টত আপোনালোকে ষ্টেটটো চিলেক্ট কৰিব। মই যিহেতু অসমটো চিলেক্ট কৰিছোঁ। তাৰপিছত নেক্সট আকৌ আহিছে আৰু এটা চিলেক্ট কৰিবলৈ। চিলেক্ট কৰাৰ পিছতে আহিছে ডিষ্ট্ৰিক্ট, কোনটো ডিষ্ট্ৰিক্টৰ হয় সেই ডিষ্ট্ৰিক্টটো নিজৰ ডিষ্ট্ৰিক্টটো নিজে চিলেক্ট কৰি ল'ব। লোৱাৰ পিছত তাৰপিছত আহিব 3 নম্বৰ যিটো আছে। 3 নম্বৰত চাওক আপোনালোকে কোনটো জিলাৰ কোনটো পঞ্চায়ত কোনটো হয় আপোনালোকে সেইটো দিব। তাৰপিছত আপোনালোকৰ আহিছে তাৰপিছৰ যিটো হেড চিলেক্ট কৰিবলৈ। তাৰপিছত আপোনালোকে কোনটো ৱাৰ্ডৰ বা কোনটো পঞ্চায়ত সেইটো আপোনালোকে চিলেক্ট কৰিব। মোৰ যিহেতু বৰপেটা মই এইটো চিলেক্ট কৰি আপোনালোকক দেখুৱাই আছোঁ। তাৰপিছত লোডিং হোৱাৰ পিছত আপোনালোকে আকৌ যাব। যোৱাৰ পিছত একেবাৰে লাষ্টত চাব আপোনালোকে কোন ইয়াৰত এপ্লাই কৰিছিল, কোন ইয়াৰৰ গড় লিষ্টটো চাব বিচাৰে। কিন্তু মই নতুনটো দেখুৱাই আছোঁ আপোনালোকক, যাৰ বাবে 2021 2022ত মই ক্লিক কৰিছোঁ। ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে অলপ সময় অপেক্ষা কৰিব, কাৰণ পেজটো লোডিং হৈ আছে। লোডিং হোৱাৰ পিছত আপোনালোকে তলত চাব আৰু এটা চিলেক্ট অপশ্যন আহি গৈছে। চিলেক্ট অপশ্যন আহিছে। ইয়াত আপোনালোকে চাব বহুকেইটা গড়ৰ স্কিম আছে। ইয়াত আপোনালোকে যিহেতু প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, সেইবাবে মই ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনালোকৰ ওচৰত এনেদৰে পেজটো আহিব। অহাৰ লগে লগে আপোনালোকে এইটো কমপ্লিট হৈছে চিলেক্ট কৰা। এতিয়া আপোনালোকে ইয়াত চাওক 30 - 10, 30ৰ পৰা 10 মাইনাছ হ'লে কিমান থাকে 50। 50টো আপোনালোকৰটো বেলেগ আহিব এনেকৈ। যদি আপোনালোকৰ কিবা অসুবিধা হৈছে তেনেহ'লে ইয়াত ৰিফ্ৰেছ কৰি ল'ব, তাৰপিছত বেলেগকৈ আহি যাব। তাৰপিছত আপোনালোকে ইয়াত ছাবমিট বটন আছে, ছাবমিটত ক্লিক কৰি দিব। ছাবমিটত যেতিয়া ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনালোকে পেজটো অলপ ওপৰৰ ফালে নিব। নিয়াৰ পিছত আপোনালোকে ইয়াত কিছুমান বস্তু দেখিব পাব। আপোনালোকে নতুন যিকেইটা লিষ্ট আছে 21-22ৰ আপোনালোকে মনোযোগ দি চাওক। ইয়াত কৈছে PMAYG 2021 2022। আপোনালোকে ইয়াত চাওক এইকেইটা নাম আহিছে 14টা আৰু আছে। আপোনালোকে মনোযোগ দি চাব বহুকেইটা আছে। আপোনালোকে যদি এইখিনি সকলোখিনি ডাউনলোড কৰিব বিচাৰে তেনেহ'লে আপোনালোকে ডাউনলোড এক্সেল, ডাউনলোড PDF-ত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰিব পাৰিব। আৰু আপোনালোকে যদি সেইটো চাব বিচাৰে তেনেহ'লে আপোনালোকে এটা নামত ক্লিক কৰিব বা ক্লিকৰ এতিয়ালৈকে অপশ্যন অহা নাই যদিও ফটো হয় এতিয়ালৈকে অহা নাই। ফটো অহাৰ লগে লগে আমি আৰু এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিম। আপোনালোকে ইয়াত চাওক গড়ৰ যিটো নাম্বাৰ আছে এইটো AH220247। এনেকৈ আপোনালোকে নম্বৰটো কপি কৰি বেলেগ ছাইডত গৈ আপোনালোকৰ যিটো ফটো হয় চাব পাৰিব। এনেকৈ মই দেখুৱাই আছোঁ আপোনালোকৰ লিষ্টত নাম আছে নে নাই সেইটো। গতিকে আপোনালোকে এই ভিডিঅ'টো চাই আপোনালোকে সকলোলৈ শ্বেয়াৰ কৰিব, যাতে সকলোৱে গম পায়। কিয়নো এনেকৈ যাতে এটা মোবাইলৰ জৰিয়তে নিজৰ ঘৰতে বহি চাব পাৰে গড়ৰ লিষ্টখিনি।